হাই গাইজ, আজি মই আপোনালোকক দেখুৱাম অমৰা পাতৰ চাটনি। অমৰা পাত যিহেতু অমৰাটো খাবলৈ যেনেকুৱা কেঁহা কেঁহা অকণমান, অমৰা পাতটো তেনেকুৱা একেই কেঁহা। গতিকে তাতে অকণমান তেতেলী, অকণমান নিমখ, অকণমান চেনি, অলপ সৰিয়হ, নহৰু, আদা আৰু জলকীয়া দি পেলাই অমৰা চাটনিখন বনাওঁ। ব'লকচোন চাওঁ কিদৰে বনাইছোঁ। অমৰা পাতৰ চাটনি বনাবৰ কাৰণে মই এইখিনি অমৰা পাত লৈছোঁ। এইখিনি কুমলীয়া অমৰা পাত, বুঢ়া পাতৰো ইচ্ছা কৰিলে বনাব পাৰিব, কিন্তু অকণমান সিঠা সিঠা হ'ব। এইখিনি কুমলীয়া অমৰা পাত মই ভালকৈ ধুই ল'ম। ইমান কেইটামান সৰিয়হ লৈছোঁ, ইয়াক আধা ঘণ্টা এঘণ্টামান আগত মই তিয়াই দিম। তাৰপিছত এইখিনি জলকীয়া, নহৰু আৰু আদা, অমৰা পাতখিনি ভালকৈ ধুই সৰু সৰু মিহি মিহিকৈ কুটি মই গ্ৰাইণ্ডাৰত দি ল'ম আৰু মই একেলগে গোটেইখিনি মিক্সি কৰিম। এতিয়া মই মিহি মিহিকৈ অমৰা পাতখিনি কুটি লৈছোঁ। তাৰপাছত ইয়াতে সৰিয়হ দিলোঁ, এইকেইটা জলকীয়া দিছোঁ। জলকীয়া আপোনালোকে জ্বলাটো নিজৰ ইচ্ছামতে দিব পাৰিব। এয়া নহৰু দিছোঁ আৰু একেফুটা আদা। ইয়াতে মই সামান্য তেতেলীও দিছোঁ। তেতেলী দি পেলাই মই আকৌ এবাৰ মিক্সি কৰি ল'ম। এয়া ৰেডি হৈ গ'ল অমৰা পাতৰ চাটনি।